পশ্চিম কাৰ্বি আংলঙতো আজি নগৰ সমিতিৰ অন্তিম নিৰ্বাচনী প্ৰচাৰ জিলাখনৰ 9খন নগৰ সমিতি বিজেপিয়ে গঠন কৰিব কাৰ্বি আংলঙত কংগ্ৰেছ এএছটিচি চিপিআইএমএল মুক্ত হ'ব কলে চিএম ৰঙাঙে ডিফু নগৰ সমিতিৰ বাবে দেওবাৰে ডিফু বালক উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ নিৰ্বাচনী শেষ প্ৰচাৰ বিজেপিৰ পূৰ্ব 10টা ৱাৰ্ডৰ পৰিৱৰ্তে এইবাৰ 14টা ৱাৰ্ডলৈ আসন বৃদ্ধি হাওড়াঘাটত বিজেপিৰ দ্বিতীয়খন বৃহৎ সমাৱেশ বাইক ৰেলীৰে চমক নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰশজ্যোতি শৰ্মাই স্বাগতম জনাইছো এটা আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ 8 জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া নগৰ সমিতি নিৰ্বাচনৰ প্ৰচাৰ আজি অন্তিম দিন নিৰ্বাচনক কেন্দ্ৰ কৰি ক্ৰমাৎ তুংগত উঠা পৰিলক্ষিত হৈছে নিৰ্বাচনী প্ৰচাৰ ইতিমধ্যে বিজেপি কংগ্ৰেছৰ লগতে জিলাখনৰ আঞ্চলিক দল এএছটিচি আৰু এছএছটিচি নিজৰ প্ৰাৰ্থীক জয় কৰি অনাৰ লক্ষ্যৰে ডিফু বোকাজান বকলিয়াঘাট হাওড়াঘাট লাংহিন ডকমকা বৈঠালাংছ ডংকামকাম আৰু হামৰেনত ইতিমধ্যে বাইক ৰেলী সমাৱেশ অনুষ্ঠিত কৰি নিৰ্বাচনী প্ৰচাৰ জোৰদাৰ কৰি তুলিছে কি কংগ্ৰেছ কি বিজেপি সকলোৱে নিজৰ দলীয় প্ৰাৰ্থী গৰাকীক জয় কৰাই আনিবৰ বাবে আজি অন্তিম দিনা বাইক ৰেলী কৰি নিজৰ শক্তি প্ৰদৰ্শন কৰা পৰিলক্ষিত হ'ল পাহাৰীয়া জিলাখনত আনহাতে বৈঠালাংছৰ নগৰ সমিতিৰ 7টাকৈ ৱাৰ্ডৰ বিজেপি প্ৰাৰ্থী হৈ নিৰ্বাচনী প্ৰচাৰ চলাই কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে লগতে বৈঠালাংছৰ বিধায়ক ডক্টৰ মানসিং ৰংপি আৰু পশ্চিম কাৰ্বি আংলঙৰ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি অৰুণ টেৰাঙে আমি কাকো নই কৰিব নোৱাৰো কাকো আমি বেয়া বুলি ক'ব নোৱাৰো কিন্তু আপোনালোকৰ বিবেক আপোনালোকৰ চিন্তা চৰ্চা আপোনালোকে চিন্তা চৰ্চা কৰক দিল্লীত আমাৰ চৰকাৰ আছে অসমতো আমাৰ চৰকাৰ আছে সোণোৱাল ৰঞ্জিত নেতৃত্বত দিল্লীত আমাৰ নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অমিত শ্বাহৰ নেতৃত্বত চলি আছে কাৰ্বি আংলং অট'নমাছ কাউন্সিলত তুলিৰাম ৰঙাঙৰ নেতৃত্বত অট'নমাছ কাউন্সিল চলাই আছে ইলেকশ্যন যোৱা কাৰ্বি আংলং জিলা পৰিষদ নিৰ্বাচনত ৰাইজৰ আগত আমি কৈছো আপোনালোকে কংগ্ৰেছৰ মুক্ত কৰক কাৰ্বি আংলঙৰ পৰা এএছটিচি চিপিআইএমএল মুক্ত কৰক কিন্তু ৰাইজে আমাক আশীৰ্বাদ দিছে ৰাইজে আমাক সহযোগিতা কৰিছে ৰাইজে আমাক মৰম কৰিছে কাৰ্বি আংলঙক এতিয়া কংগ্ৰেছ মুক্ত আৰু এএছটিচি চিপিআইএমএল মুক্ত কৰিছে এবাৰ টাউন কমিটিও কাৰ্বি আংলঙৰ 9টা টাউন কমিটি আছে 64 ৱাৰ্ড কমিশনাৰ আছে 64 ৱাৰ্ড কমিশনাৰ কাৰ্বি আংলঙত এএছটিচি চিপিআইএমএল আৰু কংগ্ৰেছ মুক্ত হ'ব বুলি মই আপোনালোকক ঘোষণা কৰিছো আজি আপোনালোকক ভাষণ প্ৰসংগত তুলিৰাম ৰংহাঙে কাৰ্বি আংলঙৰ 9খনকৈ নগৰ সমিতি বিজেপি দলে গঠন কৰিব বুলি কোৱাৰ লগতে কংগ্ৰেছ এএছটিচি চিপিআইএমএল মুক্ত কাৰ্বি আংলং কৰাৰ পোষকতা কৰে তদুপৰি ৰাজ্যক কাৰ্বি আংলঙৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত বিজেপিক ভোট দিবৰ বাবে আহ্বান জনায় বৈঠালাংছ টাউন কমিটিখন যেহেতুকে নতুন আৰু এই টাউন কমিটিখনক ভাৰতীয় জনতা পাৰ্টিৰ দলক ক্ষমতা হাতত দিবলৈ কাৰণে ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আজি বাইক ৰেলী বুলি কোৱাৰ লগে লগে সবে নিজৰ তেল ভৰাই নিজে আহি গৈছে এতিয়া বাইক ৰেলী কৰিবলৈ আমি 7টা ৱাৰ্ড আমাৰ যে আছে 7টা ৱাৰ্ডত আমাৰ ৰোড মেপ মতে আমি খুব শান্তি আৰু শৃংখলাবদ্ধভাৱে আমি আগুৱাই যাম আমি আমাৰ কৰ্মীসকলক আহ্বান কৰিছোঁ যাতে 20 কিলোমিটাৰ স্পীডতকৈ আৰু কোনো নেযায় সেই কথা আমি আহ্বান কৰিছোঁ আৰু সবে নিজে ওলাই আহিছে আমি কাকো তেনেকৈ কেম্পেইন কৰিব লগা হোৱা নাই সবে বাইক ৰেলীৰ কাৰণে নিজে নিজৰ তেল ভৰাই পেলাই সবে ওলাই আহিছে টাউন কমিটিটো জয় কৰিব সাধাৰণ ভোটাৰ আজিকালি বহুত সচেতন আপোনালোকে দেখিছে বিগত ইয়াৰ আগতে যে গোটেই সৰ্ব অসমত আমাৰ যে পঞ্চায়ত ইলেকশ্যন সৰহসংখ্যক আসন আমাৰ বিজেপিৰ হাতত অসমৰ জনতাই তুলি দিছে ঠিক তেনেধৰণৰ একে আমাৰ পাহাৰীয়া অঞ্চলতো কম নহয় বিগত এমএছচি ইলেকশ্যনৰ আপোনালোকে জানে কংগ্ৰেছ মুক্ত ভাৰত প্ৰথম যদি হৈছে আমি দাবী কৰিব বিচাৰো আমাৰ কাৰ্বি আংলঙত 26টা সমষ্টিৰ 24টা সমষ্টিৰ বিজেপিৰ দখলত আহিছিল বৈঠালাংছৰ পৰা জাসন ইংহি ৰিপৰ্ট কাট নিউজ
কাৰ্বি আংলং জিলা নগৰ সমিতিসমূহৰ বাবে দেওবাৰে অন্তিমটো আৰু হাই ভল্টেজ নিৰ্বাচনী প্ৰচাৰ চলালে বিজেপিয়ে ডিফু বালক উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত এই বিশাল নিৰ্বাচনী প্ৰচাৰ সভা নগৰ সমিতিৰ অন্তৰ্গত বহু মহিলা আত্মসহায়ক গোটৰ সদস্যকে ধৰি কেইবা সহস্ৰাধিক সমৰ্থক ৰাইজৰ মাজত এবাৰৰ বাবে অন্তিমটো নিৰ্বাচনী প্ৰচাৰ কৰি ভোটাৰ ৰাইজৰ পৰা ব্যাপক ভোটদানৰ প্ৰাৰ্থনা কৰিলে বিজেপিয়ে ডিফু নগৰ সমিতিৰ বাবে পূৰ্বৰ 10টা ৱাৰ্ডৰ পৰিৱৰ্তে এইবাৰ 14টা ৱাৰ্ডলৈ আসন বৃদ্ধি স্বাভাৱিকতে এইলৈ উৎসাহিত প্ৰাৰ্থীসকল ডিফু বালক উচ্চতৰ মহাবিদ্যালয় খেলপথাৰ বিশাল সমাৱেশ অনুষ্ঠিত কৰি বিজেপি বহু ৰথী মহাৰথী তথা নেতা অংশগ্ৰহণেৰে অনুষ্ঠিত হ'ল অন্তিমটো নিৰ্বাচনী প্ৰচাৰ বিজেপিৰ ৰাজ্যিক উপসভাপতি লংকি ফাংচো পৰিষদৰ CM তুলিৰাম ৰংহাং অসম চৰকাৰৰ মন্ত্ৰী চুম ৰংহাঙকে ধৰি টিম কাৰ্বি আংলঙৰ অংশগ্ৰহণেৰে অনুষ্ঠিত এই বিশাল নিৰ্বাচনী সভাত মহিলা আত্মসহায়ক গোটৰ সদস্যকে ধৰি কেইবা সহস্ৰাধিক ভোটাৰ ৰাইজৰ সমাৱেশত ডিফু নগৰ উন্নয়নৰ দোহাই দি ব্যাপক ভোটদানেৰে বিজেপিৰ 14গৰাকী প্ৰাৰ্থীক জয়যুক্ত কৰা আহ্বান জনালে বিজেপিৰ নেতৃত্বাধীন শাসকীয় দলৰ CM তুলিৰাম ৰংহাঙে Narkebani penalti. Nang tum kopia posi kapi hai nangji ma alale tum bangkri pliapan. Ward number 1 pen ward number 14 na. Kapi hai nangji la puino je dipuang kangalo. Je ason central government state government pen la pen Karbi Anglong autonomous council pen. Kedengana eskiman kapi chunjia pan. Sayang deng kedoana pan. Kapilonget dia pan, ini tuma party abang tua family tumpan, kiduk kelak arar pan, kosong si kantor pen, kama peklaim dia farman, alale tumpan itu, ward komisar pan ong duma pen, na tumpe hai nang podon mal itu. Jiki নহক অহাকালি এটা দিন অতিক্ৰমৰ পিছতে ভোটাৰ ৰাইজেহে নিৰ্ণয় কৰিব 14গৰাকী প্ৰাৰ্থীৰ ভাগ্যৰ লগতে শাসকীয় দলৰ বিজেপিৰো কাৰণ এই নিৰ্বাচনৰ পিছতে সন্মুখত আহি আছে লোকসভা নিৰ্বাচন সেয়েহে স্বাভাৱিকতে জিলাখনৰ নগৰ সমিতিসমূহৰ নিৰ্বাচনে বহু গুৰুত্ব বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে তাৰ ভিতৰত 5টা ৱাৰ্ডটো বিনা প্ৰতিদ্বন্দ্বিতাৰে আমি জিকি আছোঁ কোনো প্ৰতিদ্বন্দ্বিতা নাই SC CPIML কংগ্ৰেছ আৰু লগতে নিৰ্দলীয় টিকেট দিবলৈ মানুহ নাই বিচাৰি পোৱা নাই সেইটো কাৰণে বিনা প্ৰতিদ্বন্দ্বিতা আমি 5টা ৱাৰ্ডটো আমি জিকিলোঁ গতিকে এবাৰ মানে কিছুমানৰ টাউন কমিটি এলেকাত কংগ্ৰেছৰ প্ৰাৰ্থী দিবলৈ জেগা নাই কিছুমানৰ টাউন কমিটি এলেকাত SDC প্ৰাৰ্থী দিবলৈ জেগা নাই কিছুমানৰ টাউন কমিটি এলেকাত SDC CPIMLৰ জেগা নাই দিবলৈ মানুহে নাই গতিকে ইয়াৰ পৰা ক'ব পাৰে যে এই এটা বছৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়া নেতৃত্বত সৰ্বনন্দ সোণোৱাল ডাঙৰীয়া নেতৃত্বত টিম কাৰ্বি আংলং সকলো MLA ডাঙৰীয়া সকলো লগত লৈ আমি কামটো কৰিছে ৰাইজে যিটো দেখিছে ৰাইজে যিটো সহায় যেতিয়া কৰিছে ইয়াৰ পৰা প্ৰমাণ কৰিব পাৰিম যে আগন্তুক টাউন কমিটি ইলেকশ্যনটো 100% আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীবিলাকৰ জিকাটো কনফাৰ্ম মংগল ইংহি ৰিপৰ্ট কাট নিউজ 10 নম্বৰ ক্ৰমাৎ আকৰ্ষণীয় হৈ উঠিছে হাওৰাঘাট নগৰ সমিতিৰ নিৰ্বাচন 5 সহস্ৰাধিক ভোটাৰে নিৰ্ণয় কৰিব নগৰ সমিতিৰ 5টাকৈ ৱাৰ্ডৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰা 15জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্বাচনী প্ৰচাৰ আজি অন্তিমটো দিনা বিজেপি বিশেষ চনক হাওৰাঘাট নগৰৰ মাজেদি এখনি বাইক ৰেলী ভোটাৰক আকৰ্ষিত কৰাৰ প্ৰয়াস কৰে বিজেপিয়ে আনহাতে পৰৱৰ্তী সময়ত হাওৰাঘাট বজাৰৰ মাছমজিয়াত অনুষ্ঠিত হয় হাওৰাঘাট নিৰ্বাচনক কেন্দ্ৰ কৰি দ্বিতীয়টো বৃহৎ সভা এই সভাত স্থানীয় বিধায়ক জয়ৰাম ইংলেং স্থানীয় জনপ্ৰতিনিধি খন সিং ৰংপি ভাস্কৰ সন্ধিকৈ প্ৰমুখ বহুকেইজন নেতা উপস্থিত থাকি বিজেপি প্ৰাৰ্থী হৈ ভোট ভিক্ষা কৰে আনহাতে হাওৰাঘাট বিজেপিৰ তলে তলে চলিছে চিপ্ৰাং মৰা ৰাজনীতি বিশেষকৈ হাওৰাঘাট নগৰ 2 নং ৱাৰ্ড আৰু 5 নং ৱাৰ্ডত এতিয়া শাসকীয় বিজেপিৰ মাজত চলিছে সংঘাত জিলা বিজেপি সভাপতি ৰতন তেৰণ স্থানীয় MSC খন সিং ৰংপি আৰু বিধায়ক জয়ৰাম ইংলেঙৰ মাজত চলিছে চিপ্ৰাং বিজেপিৰ একমাত্ৰ প্ৰাৰ্থী মিনা সেনাৰক পৰাভূত কৰিবলৈ দল বিৰোধী স্থিতি গ্ৰহণ কৰি একাংশ বিজেপিয়ে আৰম্ভ কৰিছে বিসম্বাদ
নিৰ্দলীয় প্ৰাৰ্থী মুমিত খাকলাৰী হৈ একাংশই চলাইছে মুকলি প্ৰচাৰ ফলত জাঙুৰ খাই উঠিছে মীনা সেনাৰ আৰু নিষ্ঠাবান বিজেপি কৰ্মীসকল অৱশ্যে দল বিৰোধী স্থিতি গ্ৰহণ কৰা নিৰ্দলীয় প্ৰাৰ্থী মুমিত খাকলাৰীক ৰাজ্যিক বিজেপিয়ে 6 বছৰলৈ নিলম্বিত কৰিছে আৰু বাকীসকলৰ বিৰুদ্ধেও বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী উঠিছে কিছুমান ঘৰুৱা মানুহ কৈছে যে হয় এনেকুৱা আহিছে কিন্তু সেই যিবিলাক ৰিপৰ্ট আমি পাইছোঁ তেখেতসকলৰ পৰা তেখেতসকলেই কৈছে বিজেপি দলত তেখেতসকলে পদবীত থাকি আজি ভাৰতীয় জনতা পাৰ্টি 5 নং ৱাৰ্ডৰ যিজনী মহিলা কেণ্ডিডেটক দিছে তেখেতৰ বিৰোধী কাম কৰি আমাৰ দলৰ মানুহে কৰি ফুৰিছে এইটো আমি ৰিপৰ্ট ইতিমধ্যে পাইছোঁ মিছা কথা নহয় কিন্তু মই ভাবো আমাৰ ভাৰতীয় জনতা পাৰ্টি দলে যিজন মহিলা প্ৰাৰ্থিত্ব দিছে 5 নং ৱাৰ্ডৰ পৰা আমি সদায় দলৰ হৈয়ে কাম কৰি যাম আৰু মোৰ বিশ্বাস দৃঢ় বিশ্বাস যে 5 নং ৱাৰ্ডৰ মহিলাগৰাকী নিশ্চয় জয় হ'ব প্ৰাৰ্থিত্বত মই টিকেট পাইছোঁ মই জয় লৈ পুৰা নিশ্চিত হৈ আছোঁ আৰু মই জয় হ'ম বুলিয়ে ভাবিছোঁ আৰু ৰাইজে মোক সহযোগিতা কৰিব আৰু মই ঘৰে ঘৰে মই গৈছোঁ সেইখিনি মোক সকলোৱে মানে যিখিনি আশা দিছে সেইখিনি আশাত মই নিশ্চিত যে মই জয় হ'ম সেইখিনি যিখিনি হৈছে সেইখিনি সঁচাই হৈ আছে কিন্তু সেইখিনি আমাৰ হাই কমাণ্ডে চকু দিব আৰু চকু দিলে মই নিশ্চয় ভাল পাম আৰু সেই হাই কমাণ্ডে বিচাৰ কৰিব বুলি মই বহুত আশাৰে বাট চাই আছোঁ আৰু ৰিটেন কমপ্লেইনো মোৰ ওচৰত আহিছে আৰু যিখিনি বিজেপিত থাকি এতিয়া অন্য নিৰ্দলীয় হিচাপে তেওঁলোকে কেণ্ডিডেট হৈছে তেওঁলোকক পাৰ্টিৰ পৰা নিখাস কৰিবৰ কাৰণে মই আবেদন কৰিছোঁ ষ্টেটলৈ আৰু লগতে অন্যান্য যিখিনি এণ্টি পাৰ্টি কৰি আছে পাৰ্টিত থাকি তেওঁলোকৰ ওপৰতো আমি শাস্তিমূলক ব্যৱস্থা ল'বলৈ কাৰণে ইতিমধ্যে চিন্তা চৰ্চা হাওৰাঘাটৰ পৰা গৌতম চন্দ্ৰ ৰিপৰ্ট কাট নিউজ ডকমকা নগৰ সমিতিৰ নিৰ্বাচনৰ বাবে 5 নং ৱাৰ্ডৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীগৰাকীৰ বাবে কংগ্ৰেছৰ একাংশ নেতাসকল বিশেষভাৱে চলাইছে নিৰ্বাচনী প্ৰচাৰ প্ৰাৰ্থীগৰাকীৰ নাম জছিলা মুমিন ডকমকা নগৰ সমিতি 5 নং ৱাৰ্ডৰ এইগৰাকী প্ৰাৰ্থীৰ বাবে ভোটাৰ ৰাইজৰ পৰা ভোট প্ৰাৰ্থনা কৰি দিছে কংগ্ৰেছৰ নেতাসকলে বিশেষভাৱে এইদৰে একাংশ কংগ্ৰেছী নেতাসকলে মিলি কৰা প্ৰচাৰ সভাই স্বাভাৱিকতে বিশেষ দৃষ্টি আকৰ্ষণ কৰিছে একাংশ সচেতন ভোটাৰ ৰাইজৰ মাজত আনপিনে এই নিৰ্বাচনী প্ৰচাৰ সভাত জিলা মহিলা কংগ্ৰেছ কমিটিৰ সভানেত্ৰী কাছাং টেৰাংপি কাৰ্বি পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য বিদ্যা সিং ৰংপি হাওৰাঘাট এছেম্বলি ইউথ কংগ্ৰেছ কমিটিৰ সভাপতি জিৰোহন হানছে KMCCৰ সম্পাদক চেমসিং ৰংপিকে ধৰি কেইবাগৰাকী বিশিষ্ট কংগ্ৰেছী নেতা তথা নেত্ৰীৰ অংশগ্ৰহণে যোৱা 5 ডিচেম্বৰত চলে ব্যাপক নিৰ্বাচনী প্ৰচাৰ সভা অৰুণ লেখথে ৰিপৰ্ট কাট নিউজ সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ Kardong Nilimen ke jitu teran lapen nili dongkam kam town committee election of ward number 3 pensi nili cepate dunji lapen nili cepate dunji lake BJP hoi pensi cepate dun po lapen aprangsi nili kado kave fansitame nangkeleji rongker karkli ahirjume nali tumhan kado kave fansitame nili hinpen nali tumhana pajiriglo lapen Pini nili churro reteune nili tumake hai autonomous council CM Manpeng sar tuliram ronghang aphan sitame nili phan labang so awar sai nang ki pipot nang kang hon pot alang li phana kurwang thu pajirlo lape nili puthot nili tum west karbenglong a president ake hai sar orun terang aphan sitame nili churro reteune alang li tal kabor ijok nili la so war sai kelong lape nili tum paching honai EM sar foren sing be lapen EM sar Molsing timung fansitame mili chorolo alang litum bangso warsai nang pipon pot lapen mili dak dongkam tan committee ward number 3 arat fansitame mili chunuri kantung abangke mili phan ong dung abot pen na pahai pon pen mili phan dongkam tan committee long an nang chetoy dunji pen mili phan daso warsai nang pi
lote nili an so se dak dong kam sitami nili longri longpat pak lari phan nili bori pon po pusi nili lam chak se chak lo kardom. Please tap in Rose Gold, a newly opened beauty parlor, one step to the world of fashion. All kind of facilities are available here, such as hair spa, bleaching, makeup, pedicure and manicure, hair perming, straightening, body spa, facial, threading, waxing, etc. For more information, please contact 6001-863-460. Rose Gold, a newly opened beauty parlor, first floor, Cakes Legacy Building, Main Market, Diffu. Aturkimi Academy, Diffu, affiliated to CBSE, New Delhi. Admissions open for Montessori, LKG, UKG, class 1 to 9 for the session 2019 and 20. Facilities like boys and girls hostel, crash babysitter, art class on Saturday and Sunday. Registration forms are available at school office on all working days from 1st week of December 2018 from 8 AM to 1 PM. Aturkimi Academy, Diffu, Rukasan, Amlapati, Diffu 782460. For more queries, please contact at the number given on screen. Free admissions for Montessori students, sponsored by Aturkimi Society. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাই দি ৱে তো কমলাটো খাইছিলি না আনাৰসটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়া দেওবাৰে জিলা নগৰ সমিতিসমূহৰ বাবে নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিন এইলৈ ব্যাপক নিৰ্বাচনী প্ৰচাৰত লাগিছে মন্ত্ৰী চুমৰংহাঙৰ লগতে CM তুলিৰাম ৰংহাঙকে ধৰি টিম কাৰ্বি আংলঙৰ তথা বিজেপিৰ বিশিষ্ট নেতাসকল আকুণ্ঠ সহযোগ আগবঢ়াইছে ৰাজ্যিক বিজেপিৰ উপসভাপতি লংকি ফাংচুই মুঠতে লাংফেৰ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বকলিয়াঘাট নগৰ সমিতিৰ 7টা ৱাৰ্ডৰ 7টা আসনতে বিজেপি প্ৰাৰ্থীয়ে জয় হ'ব লাগিব এই লক্ষ্য আগত লৈ বিজেপি দলে যোৱা দুদিন ধৰি জিলা দুখনৰ মুঠ 9খন নগৰ সমিতিসমূহৰ বাবে চলাই আহিছে এক প্ৰকাৰ হাই প্ৰফাইল নিৰ্বাচনী প্ৰচাৰ সমান্তৰালকৈ বিৰোধী ৰাষ্ট্ৰীয় দল কংগ্ৰেছেও ৰাজ্যিক পৰ্যায়ৰ নেতা আনি বিভিন্ন নগৰ সমিতিসমূহৰ বাবে চলাইছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ এনে প্ৰেক্ষাপটত টিম কাৰ্বি আংলঙক লগত লৈ CM তুলিৰাম ৰংহাং মন্ত্ৰী চুম ৰংহাং নেতৃত্বত বিজেপিয়ে আন নগৰ সমিতিসমূহৰ লগতে দেওবাৰে লাংফেৰতো নিৰ্বাচনী প্ৰচাৰ তুংগত তুলিছে माता की भारत माता की वंदे वंदे बीजेपी जिंदाबाद बीजेपी जिंदाबाद बीजेपी जिंदाबाद নিৰ্বাচনী সভাত CM ৰংহাঙে কয় যে বিজেপি চৰকাৰৰ দিনতে প্ৰতিটো নগৰ এলেকাত পোহৰৰ ব্যৱস্থাকে ৰাস্তা ঘাট উন্নয়ন আদি বিভিন্ন দিশত কাম কৰি গৈ আছে আৰু আগলৈ কৰি নগৰবাসীৰ সৰ্বাংগীন উন্নয়নৰ বাবে বহু আঁচনি গ্ৰহণ তথা ৰূপায়ণ কৰি যাব ৰাজ্যে আশীৰ্বাদ দিছে যিটো ৰাজ্যক লাই ৰাজ্যে সহায় সুবিধা কৰিছে কাৰণ পৰিৱৰ্তনৰ স্বাৰ্থত কাৰ্বি আংলঙত মন্ত্ৰী দিয়াৰ পিছত আৰু ইয়াত কাৰ্বি আংলঙৰ বিজেপি চৰকাৰ হোৱাৰ পিছত চুমৰংহাং ডাঙৰীয়াৰ নেতৃত্বত আৰু আমাৰ টিম কাৰ্বি সকলো লগত লৈ যিটো উন্নয়নমূলকৰ কাম হৈছে সেইকাৰণে ৰাইজে ওলাই আহিছে আৰু কাৰ্বি আংলঙৰ 9খন টাউন কমিটি হৈছে 9খনৰ আমি ভোটতে ভাৰতীয় জনতা পাৰ্টি মূলত আপোনালোকৰ এতিয়া প্ৰতিদ্বন্দ্বী এটাইকেইখন নগৰ সমিতিতে কোন হ'ব বুলি এনে ধাৰণা কৰি যাব কংগ্ৰেছ আছে এছডিচি আছে নাই প্ৰতিদিনটো আজি তাৰিখলৈকে দেখা নাই কাৰণ আপোনালোকে চাওক 7টা ৱাৰ্ডটো 64 ৱাৰ্ডৰ ভিতৰত 5টা ৱাৰ্ডটো এই প্ৰতিনিধিত্বই নাই আৰু ইণ্ডিপেণ্ডেণ্টো নাই নিৰ্দলীয় নাই কংগ্ৰেছৰ নাই এছচি নাই CPM নাই কোনো প্ৰাৰ্থীও নাই বিজেপিও নাই তো ইয়াৰ পৰাই প্ৰমাণ যে
ৰাইজে আমাক আশীৰ্বাদ দিছে, ৰাইজে সহায় দিছে আৰু ভাৰতীয় জনতা পাৰ্টি নৰেন্দ্ৰ মোদীয়ে ডাঙৰীয়া নেতৃত্বত সৰ্বমন্ত্ৰী চলোৱা ৰাইজে আৰু চন্দ্ৰমোহন ডাঙৰীয়া নেতৃত্বত ৰাইজে বহুতো আশা আছে। সেইকাৰণে সভাপতি ভয়া সিং তেৰামদেৱক নগৰবাসীয়ে নগৰ উন্নয়নৰ স্বাৰ্থত সেয়েহে বিজেপি প্ৰাৰ্থীকে ভোট দি জয়যুক্ত কৰিব লাগে। উল্লেখ্য বকলিয়াঘাট নগৰ সমিতিৰ 1 নং ৱাৰ্ডৰ পৰা হাৰসিং তেৰক, 2 নং ৱাৰ্ডৰ পৰা মিনিকা ইংটিপি, 3 নং ৱাৰ্ডৰ পৰা গৌতম ভৌমিক, 4 নং ৱাৰ্ডৰ পৰা অনিতা শইকীয়া, 5 নং ৱাৰ্ডৰ পৰা প্ৰাঞ্জল শৰ্মা, 6 নং ৱাৰ্ডৰ পৰা ৰাজু তেৰাং আৰু 7 নং ৱাৰ্ডৰ পৰা বিজয় হানছে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। অৰুণলেখে ৰিপৰ্ট কাট নিউজ। হাঞ্জালাংছত ইতিমধ্যে আৰম্ভ হৈছে মেচ কছাৰীসকলৰ 3 সংখ্যক সাংস্কৃতিক মহোৎসৱ। সমগ্ৰ কাৰ্বি আংলঙত নগৰ সমিতিসমূহৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ সমান্তৰালকৈ বোকাজান মহকুমাৰ অন্তৰ্গত হাঞ্জালাংছত ক্ৰীড়াপথাৰত ইতিমধ্যে আৰম্ভ হৈছে মেচ কছাৰীসকলৰ 3 সংখ্যক সাংস্কৃতিক মহোৎসৱ। মহোৎসৱত জিলাখনৰ উপৰিও ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ পৰা কেইবাটাও সাংস্কৃতিক দলে অংশগ্ৰহণ কৰিছে। প্ৰথম দিনা পুৱা অভ্যৰ্থনা সমিতিৰ সভাপতি কৃষ্ণকান্ত মেছৰ পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা হয় 3 সংখ্যক সাংস্কৃতিক মহোৎসৱ। কাৰ্বি আংলং জিলাত 9খন নগৰ সমিতিৰ নিৰ্বাচনৰ হুলস্থলীয়া বাতাবৰণৰ পৰা বহু দূৰ এক সাংস্কৃতিক বাতাবৰণ য'ত মেচ কছাৰী জনগোষ্ঠীয়সকলৰ পৰম্পৰাগত নৃত্য কলা গীত মাতে অনন্য কৰি তুলিছে হাঞ্জালাংছৰ আকাশপতা। আনন্দ উৎসাহ সুৰ তালেৰে ভৰি পৰিছে সাংস্কৃতিক বান প্ৰতিগৰাকী ব্যক্তিৰ মন। পুৱা পতাকা উত্তোলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰাৰ পিছতে জিলাখনৰ উপৰিও অসমৰ ভিন্ন প্ৰান্তৰ পৰা আহি যোগদান কৰা সাংস্কৃতিক দলৰ মাজত ভিন্ন পৰম্পৰাগত নৃত্য গীতৰ প্ৰতিযোগিতা আৰম্ভ হয়। উল্লেখ্য মহোৎসৱৰ শুভাৰম্ভণি অনুষ্ঠানত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ পাঠক, প্ৰাক্তন কাৰ্যবাহী সদস্য ৰাম সিং টকবি, প্ৰমুখ বিশিষ্ট সমাজকৰ্মী কাংথে বে আৰু জনা সিং ফাংছই অতিথি হিচাপে উপস্থিত থাকি সমূহ মেচ সাংস্কৃতিক প্ৰেমী তথা সাংস্কৃতিক কৰ্মীসকলক উৎসাহ যোগায়। বোকাজানৰ পৰা আনন্দ ৰাঙৰ ৰিপৰ্ট কাট নিউজ। আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ। ধন্যবাদ।